Hello guys, কি খবৰ আপোনালোকৰ? আৰু আজি আছে ৰাতি নোৱা দেন আৰু বিয়া কাৰ আপোনালোকক দেখাম টুইন্স বিয়া। এইফালে যোগাৰ ৰাতিৰ সাজৰ বাবে যিহেতু আজি ৰাতি নোৱা আৰু আমাৰ আয়তী সকলো পানী তুলি আহিলে দেই। আৰু এইফালে মামীয়ে শৰাইখন আগবঢ়াই দিলে। নাহকতীয়াত এইবাৰ মোৰ প্ৰথম বিয়া আৰু তাকো ভাগিন পোৱালিৰ। আৰু আপোনালোকক কৈছিলোঁ দুজনী ভাগিন আছে বুলি, এয়া এজনীক দেখাইছোঁ দেই। এয়া এজনী মই মেহেন্দি আঁকি আছোঁ আৰু প্ৰথমতে এয়া বৰমাহঁতৰ শৰাইখন ধুনীয়াকৈ খাই লৈছে আয়তীসকলে। আপোনালোকৰ ফালে শৰাই খোৱা নিয়ম আছেনে নাই কমেণ্ট কৰি জনাব। আৰু আমাৰ গাঁৱত যিহেতু ছোৱালীসকলে এনেকৈ বিয়া নাম উঠাই বা বিয়া নাম চাম গায় আৰু ইয়াত একদম সম্পূৰ্ণ বেলেগ। ইয়াত আকৌ আয়তীসকলেহে ইয়াত শৰাই চৰাই খায় দেই। এইবাৰ পাল আহিল আমাৰ আৰু মাহীয়ে কৈছোঁ যেতিয়া আমাৰ আমি তিনিজনী আছিলোঁ। মাহীয়ে কৈছোঁ যেতিয়া আমাকো শৰাই খাব, সেয়ে আমাকো শৰাই এখন আমি আগবঢ়ালোঁ আৰু আমাকো শৰাই খালে। তাৰপিছত এয়া নাচিবলৈ বুলি বহুত বেছি জোৰ কৰি আছিলে। মই নানাচোঁ বুলি কৈছিলোঁ কিন্তু মোকো উঠাই মেলি নচোৱালে। এনেই অলপ নাচি দিলোঁ আৰু আপোনালোকে চাওকচোন ভিডিঅ'টো। শৰাই খোৱাৰ পাছত আৰু তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ একদমেই মন নগ'ল আৰু বহুত ৰাতি হ'ল আমাৰ। আৰু এইফালে ৰাতিপুৱা আহোঁতে অকণমান দেৰি হ'ল কাৰণ আয়তীসকলে আহি নোৱাই ধুৱাই এইফালে বেটিক একদম কিছুমান নীতি নিয়ম কৰি আছে। মই অকণমানকৈ কেপচাৰ কৰি দিছোঁ কাৰণ সিহঁতে স্মৃতি হিচাপে থাকি যাব, পিছত চাব পাৰিব। আৰু সোণমণি জানমণি বিয়া যিহেতু মই ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ। আৰু চুমুবাই একদম ৰিকুৱেষ্ট কৰিছিলে যে ভ্লগ এটা বনাবলৈ, সেইটো কাৰণে এইটো ভ্লগ চুমুবাহঁতৰ কাৰণে। আৰু বেটিক এফালে নোৱাই ধুৱাই মাহীয়েকে ৰভা তলিলে বুলি আনিলে। যিহেতু এতিয়া আইতাসকলে কিছুমান নিয়ম নীতি থাকে ন, আমাৰো তেনেকৈ থাকে। আইতাসকলৰ এতিয়া নিয়ম নীতি কৰিব, তাৰপিছত ওলাব সোণমণিক উলিয়াব, তাৰপিছত জানমণি ওলাব। আপোনালোকক কৈছিলোঁ ন টুইন্স বিয়া বুলি। আৰু আপোনালোকক দেখাম দেই, আপোনালোকে খালি ভিডিঅ'টো লাষ্টলৈ চালেহে গম পাব। ইয়াত বিয়াখন অকণমান বিশেষ দেই। আৰু আমাৰ কইনা সজাব মেলিব গোপিনীহঁতে। তাৰপিছত যিমানখিনি বাৰু দেখাম আৰু আপোনালোকক। এইফালে আইতাহঁতৰ নিয়মবোৰ হৈ গ'ল। নিয়মখিনি কৰাৰ পাছত মাকে এয়া কইনা কোলা ল'বলৈ আহিলে। তাকে অকণমান ভিডিঅ'টো কেপচাৰ কৰি ৰাখোঁ বুলি ভাবিলোঁ। আৰু আমাৰ এইফালে কইনা কোলা লোৱা বুলি কোৱা মানে আৰু আমি মানে আগতীয়াকৈ খাই লৈছোঁ। মানে আমি কামিয়াল মানুহ ন, পাছত আমি খাবলৈ নাপাওঁ। আপোনালোকক টুইন্স কইনা দেখাম আমাৰ। এয়া আমাৰ কইনা। ভিডিঅ'খিনি যিমান পাৰোঁ কেপচাৰ কৰি ৰাখিলোঁ। আৰু এয়া লাষ্টত একেবাৰে আমাৰ টুইন্স কইনাকেইজনী দেখাই দিছোঁ। তো আছিলে ইমান